হেল্ল' এভৰিৱান, নমস্কাৰ। এয়া মোৰ লগত আহিছে ৰাণী, দুইজনী সখী। আজি যিহেতু মহাশিৱৰাত্ৰি, সেই উপলক্ষে আমি নেফা কলনীত এয়া শিৱ মন্দিৰলৈ আহিছোঁ। ৰাণী হাই কৈ দিয়া। হাই ৰাণী, কি ধুনীয়া লাগিছে চাওঁ। লোকে মানালীৰ কুৰ্তি পিন্ধিছে, চাওঁ ধুনীয়া লাগিছে মানালীৰ কুৰ্তি দেই। এয়া গৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। Mabarakun. Ekbar kebutuhan pi. Lain pati galam je kebutuhan. এয়া নেফা কলনীত আমাৰ বহুত দিনৰ বছৰ আগৰ পৰাই আমাৰ স্মৃতি আছে, হয় নহয় ৰাণী? আমি কেইবছৰ হ'ল হিচাপ কৰাচোন? 13 বছৰমান হ'ব ন? তেতিয়াই কষ্টবাত পঢ়ি থাকোঁতে আমাক ইয়ালৈ আনিছিলে। খোজকাঢ়ি খোজকাঢ়ি আমি আহিছিলোঁ তাৰ পৰা লাইন পাতি, হয় নহয়? আকৌ আজি 2025 চনত আহিছোগৈ আৰু বহুত মানুহ আহিছে বাৰু। 2011 চনমানত ন, 10-11 কথা আৰু। তেতিয়া যেতিয়া আমি আহিছিলোঁ তেতিয়া ইয়াত গোটেই দফলা মানুহ আছিলে, নেফাৰ মানুহ। কিন্তু আজিকালি মানুহ চানুহ নাইকিয়া হ'ল, ঘৰ চৰে ভাঙি গ'ল। ডাইৰেক্ট উঠাই দিব লাগে, হয় নহয়? এঘৰ দুঘৰ আছে বাৰু, সেইটো কৈ দোন এঘৰ দুঘৰ আছে। সেইটো দফলা মানুহ নহয় আৰু অলপ বেলেগ। একেচাৰৰ গ'লে আমাৰে মানুহ ভাঙিলে এতিয়া বৰ্তমান। এয়া আহি পাই গ'লোহি আমি। এইফালে এয়াৰপৰ্টটো আছে আৰু এইফালে মন্দিৰ, নাগেশ্বৰ মন্দিৰ, এয়াৰপৰ্টৰ ওচৰতে নাগেশ্বৰ মন্দিৰ। আহি পাই গ'লোহি। ধূপ চাকি ধুনীয়াকৈ জ্বলাই ল'লোঁ। তাৰপিছত এয়া বহুত ধুনীয়া পৰিৱেশটো আচলতে, এয়া চাওক। আমাৰ দলিকো লগ পালোঁ, হাই কৰি দিয়া দলি। সেৱা কৰি মেলি আমি ওলালোঁ, এয়া ৰাণী আৰু মই। হেল্ল' চেম্পনে ৰাণী, মই নিৰামিষ আজি কি কৰিম আৰু, প্ৰথম আহিছিলে নিৰামিষটো খোৱা। মন্দিৰৰ পৰা আহি আমাৰ বহুত ভোক লাগিছিলে, তাৰপিছত আমি কিবা কিবি বনাই ল'লোঁ নিৰামিষকৈ, এয়া খাম আৰু। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। চ' আজিলৈ আহোঁ, বাই।